ৰাজনীতি বৰ্তমান শক্তি সামৰ্থ্যবান আৰু পুঁজিপতি গোষ্ঠীৰ পকেটত সোমাই পৰিছে। সাধাৰণ মানুহৰ বাবে ৰাজনীতিত এতিয়া একো নাই। ৰাজ্যত হ'বলগীয়া উপনিৰ্বাচনৰ প্ৰাকখনত নলবাৰীৰ শ্ৰী শ্ৰী বালিলেচা কালী দেৱালয়ত উপস্থিত হ'ল কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱশৰণীয়া। আগন্তুক উপনিৰ্বাচনৰ সম্পূৰ্ণ যুঁজা চলাই থকা গণ সুৰক্ষা পাৰ্টীয়ে তামোলপুৰ বিধানসভা সমষ্টিৰ আশানুৰূপ ফলাফল লাভ কৰিব বুলি ব্যক্ত কৰে সাংসদগৰাকীয়ে। সাম্প্ৰদায়িক সংঘৰ্ষৰ পৰা পৰিত্ৰাণ বিচাৰি এইবাৰ উপনিৰ্বাচনত অৱতীৰ্ণ হ'ব গণ সুৰক্ষা পাৰ্টীয়ে। আমি শক্তিপীঠৰ ওচৰত সেৱা জনাইছোঁ, প্ৰাৰ্থনা কৰিছোঁ যাতে আমাৰ ৰাইজৰ কুশল মংগল হয়। আৰু বিশেষভাৱে আমি দেখিছে যে আমি যেনেকৈ ৰাইজে MP বনাইছিলে ঠিক একেধৰণে এইবাৰ এটা বাই ইলেকশ্যনৰ আমাৰ সুযোগ আহিছে BTC-বাসীৰ কাৰণে, তামোলপুৰ সমষ্টিৰ ৰাইজৰ কাৰণে। কাৰণ আমাৰ BTCৰ পৰা আমি জিকাৰ পিছত দিল্লীত গোষ্ঠীগত বা সাম্প্ৰদায়িক যিটো ৰাজনীতি আছিল সেইটোৰ মানে কণ্ঠটো ৰোধ হৈ গৈছে। আমি বিচাৰোঁ আৰু এটা কণ্ঠ দিছপুৰত যাওক, যাতে অকল BTC বুলি নহয় সমগ্ৰ অসমৰ ৰাইজৰ যিখিনি মূল বিষয় সেইখিনি যাতে উত্থাপন কৰিব। কাৰণ আপোনালোকে দেখিছে আজিকালি যে ৰাজনীতিটো যেন কাৰোবাৰ এটা পকেটত সোমাই যোৱাৰ নিচিনা হৈছে। সেইটো বৃহৎ পুঁজিপতি গোষ্ঠীয়ে হওক বা যিসকলৰ মানে অলপ শক্তি সামৰ্থ্য আছে তেওঁলোকৰ ওচৰত, সাধাৰণ মানুহৰ কাৰণে আজি একো নাই। সেইকাৰণে আমাৰ যিটো যুঁজ, এই যুঁজটো প্ৰাপ্যৰ কাৰণে যুঁজ, এই যুঁজটো অধিকাৰৰ কাৰণে যুঁজ, এই যুঁজটো নিজৰ ন্যায়ৰ কাৰণে যুঁজ। আৰু আমি জানো আমাৰ দেৱ দেৱীসকলে সেই কামখিনিয়ে কৰিছিল অন্যায় অবিচাৰ দূৰ কৰাৰ কাৰণে, বিনাশ কৰাৰ কাৰণে। সেইকাৰণে আমি ভাবোঁ যে আজি ইয়াত অহাৰ পিছত আমাৰ শক্তি বা আমাৰ মনোবল আৰু যথেষ্ট বাঢ়িব। আৰু আহি থকা দিনত আমি নিশ্চয় আমাৰ ৰাইজৰ যিটো অধিকাৰ প্ৰাপ্তিৰ যুঁজখন আমি চলাই লৈ যাব পাৰিম। উপনিৰ্বাচনত GSPৰ কেনেকুৱা হ'ব? চাওক যে আমাৰ ইতিমধ্যে তামোলপুৰ আপোনালোকে শুনিছে, কিন্তু তামোলপুৰৰ যিজন কেণ্ডিডেট তেওঁ জিকাৰ সম্ভাৱনা যথেষ্ট হৈছে। বিশেষকৈ ইমানুৱেল মছাহাৰী, তেওঁক মানে বহু ৰাইজে, তেওঁ যিহেতু আগৰ MLA আছিলে, আশা কৰিছিল যে তেওঁক জিকাব পাৰিব। বিশেষকৈ তাত আমাৰ যিসকল অজনে লোক আছে তেওঁলোকৰ তাত বেছি জড়িত, কাৰণ তামোলপুৰ ৰিজাৰ্ভ চিট নহয়। তাত প্ৰায় 80% মানে ST লোক আছে। গতিকে ইমানুৱেল মছাহাৰী যোৱাৰ পিছত মই ভাবোঁ ব্ৰজেন্দ্ৰ ডেকাৰ শক্তি আৰু অধিক বাঢ়িব। আৰু আশা ৰাখিছোঁ যে আমি যদি সকলোৱে ভালকৈ লাগিব পাৰোঁ তেতিয়াহ'লে নিশ্চয় তামোলপুৰ সমষ্টি আমি জিকিব পাৰিম। আৰু তেখেত এজন একেধাৰে সাহিত্যিক সাংস্কৃতিবান মানুহ বা আমাৰ বিশেষকৈ ধৰ্ম কৰ্মৰ লগত জড়িত যথেষ্ট বা সামাজিকভাৱে যথেষ্ট সকলোৰে লগত ৰিলেশ্যন থকা ব্যক্তি। গতিকে আমি তেখেতক যদি দিছপুৰলৈকে পঠাই দিব পাৰোঁ নিশ্চয় তামোলপুৰবাসী ৰাইজৰ লগতে আমাৰ BTC-বাসীৰ আশাটো পূৰণ হ'ব। নলবাৰীৰ পৰা সঞ্জীৱ কুমাৰ দত্তৰ ৰিপৰ্ট, অসমী ভিজন।